হাই ৰাইজ, কি খবৰ সকলোৰে? স্বাগতম জনাইছোঁ গেংটক সিৰিজৰ আন এটা ভিডিঅ'লে। চ' আজিৰ ভিডিঅ'টোত আপোনালোকে চাবলৈ পাব গেংটকৰ সেই টপ 5 বেষ্ট আৰু ফেমাছ প্লেচ। আপোনালোকক আজি জনাম যে আপোনালোকে ছিকিম আৰু গেংটক আহিলে ক'ত ক'ত ঘূৰিব আৰু লগতে ক'ত কিমান খৰচ হয় আপোনালোকক সকলো ডিটেইলছ দিম। যে নেক্সট গেংটক ট্ৰিপ কৰিলে আপোনালোকে এইবোৰ জেগা একেবাৰে কম খৰচত কেনেকৈ ঘূৰিব পাৰিব আৰু আমাৰ এই ট্ৰিপটো কৰোঁতে কিমান টকা খৰচ হৈছে মুঠতে A to Z আজিৰ ভিডিঅ'টোত আপোনালোকে গম পাব। তো বলক তেন্তে ৰাইজ আজিৰ এই মজা আৰু ইণ্টাৰেষ্টিং ভিডিঅ'টো আৰম্ভ কৰিছোঁ, একদম শেষলৈ চাই থাকিব। চ' ৰাতিপুৱা প্ৰায় 8:30 বজাতে আমি হোটেল ৰুমৰ পৰা ওলালোঁ, যিহেতু আজি আমি 4-5টামান জেগা একেলগে ঘূৰিব লাগিব, সময়ো বহুত লাগিব সেইকাৰণে। পিছে আমি এতিয়া গৈ আছোঁ আমাৰ ফাৰ্ষ্ট লোকেশ্যনটোলৈ। চ' আমি গৈ আছোঁ এতিয়া ৰুমটেক মনেষ্ট্ৰী চাবলৈ। এতিয়া গাড়ীত উঠিলোঁ আৰু এতিয়া আমি গৈ আছোঁ। আজি আমি গেংটকৰ চাইট চিনখিনি যি আছে সেইখিনি চাম আৰু আপোনালোকক মই দেখুৱাই গৈ থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ৰাতিপুৱা যিহেতু আমি একো খাই অহা নাছিলোঁ, সেইবাবে আমাৰ বহুত ভোক লগাত আমি গোটেইকেইটাই মনেষ্ট্ৰীটোৰ লগতে থকা এখন ৰেষ্টুৰেণ্টত সোমাই তাত ব্ৰেকফাষ্ট কৰিলোঁ আৰু মই খালোঁ এয়া মেগী। এয়া আমি আহি পালোঁ আমাৰ ফাৰ্ষ্ট লোকেশ্যনটোলৈ। এইটো হৈছে ৰুমটেক মনেষ্ট্ৰী। এইটো এটা বুদ্ধ মনেষ্ট্ৰী হয়। ইমান ধুনীয়া মনেষ্ট্ৰীটো আৰু ইমান ক্লিন, বাপৰে ইমান চাফ চিকুণকৈ ৰাখিছে, একো পৰিয়ে থকা নাই মানে। দেখিছেনে আপোনালোকে, ইমান ধুনীয়া আৰু এৰিয়াটো ইমান ডাঙৰ হয়। ভিতৰত যিহেতু ফটো ভিডিঅ' ল'ব নিদিয়ে, সেইবাবে মই আপোনালোকক বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। আমি ভিতৰত সোমাই তাত অকণমান প্ৰে কৰিলোঁ। কিমান যে ধুনীয়া আছিলে পৰিৱেশটো আৰু ইমান শান্তি, বহুত ভাল লাগিলে তাত। মনেষ্ট্ৰীটোৰ ভিতৰখন বহুত বেছি ধুনীয়া হয়, কিন্তু ভিতৰত কেমেৰা এলাও নাই, সেইটো কাৰণে মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। মই বাহিৰটোৱে দেখুৱাই দিছোঁ আপোনালোকক সেইবাবে। এতিয়া মানুহ অহা লাহে লাহে ষ্টাৰ্ট হৈছে আৰু। মনেষ্ট্ৰীটোৰ বাহিৰত এইবোৰ ষ্টল আছিলে, সৰু সৰু ডেক'ৰেশ্যনৰ আইটেম যদি আপোনালোকে কিনিব বিচাৰে, নাইবা কোনোবাই যদি কাৰোবাক গিফ্ট দিয়াৰ বাবে কিনিব বিচাৰে, তেতিয়াহ'লে ইয়াৰ পৰা ল'ব পাৰে। আমিও কিবা কিবি ঘৰৰ কাৰণে ল'লোঁ, কিন্তু বস্তুবোৰৰ প্ৰাইচবোৰ অকণমান বেছি আছিলে। মনেষ্ট্ৰীটোৰ পৰা ওলাই এইবাৰ আমি গৈ আছোঁ এটা ৱাটাৰফল চাবলৈ, আৰু ৱাটাৰফলটোৰ নাম হ'ল বাঞ্জাকৰি ৱাটাৰফল, আৰু তাত টিকেট প্ৰাইচ আছিলে পাৰ পাৰ্চন 160 ৰুপিজ। আমি টিকেটটো কাটি ভিতৰলৈ সোমাই আহিলোঁ আৰু দেখিছেনে ইমান ধুনীয়া আৰু ইমান ডাঙৰ এটা এৰিয়া, আৰু ইয়াত জিপ লাইন আছে আৰু বিভিন্ন ধৰণৰ ফান এক্টিভিটিজ কিছুমান আছে। চ' আপোনালোকে আহিলে এইবোৰ কৰিব পাৰে, আৰু এই এক্টিভিটিজবোৰৰ এটাৰ 100 ৰুপিজকৈ লয়। আৰু লগতে ইয়াত ছিকিমৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি যদি আপোনালোকে ফটো উঠিব বিচাৰে, তেনেহ'লে আপোনালোকে উঠিব পাৰে। ড্ৰেছ লৈ ইয়াত প্ৰাইচবোৰ হয়, আৰু মোৰ ইমান বেছি ইচ্ছা নাছিলে, চ' মই নিপিন্ধিলোঁ। আৰু কিছু সময় আমি ৱাটাৰফলছত থাকিলোঁ আৰু লগতে ফটো উঠিলোঁ, ভিডিঅ' ক্লিপ ল'লোঁ। তাৰ পৰা আমি তাৰপিছত ওলাই দিলোঁ। ৱাটাৰফলটোৰ পৰা ওলাই নেক্সট আমি আহি গ'লোঁ এয়া স্তূপ। এইটো এটা বুদ্ধ টেম্পল হয়, আৰু ইয়াত ইমান বেছি পজিটিভ ভাইব, ইমান ভাল লাগিলে আহি। আৰু ইয়াত অকণমান সময় থাকি ফটো ভিডিঅ' ক্লিপ ল'লোঁ আৰু তাৰ পাছত ওলাই দিলোঁ ইয়াৰ পৰা। আৰু ইয়াৰ পৰা ওলাই এইবাৰ আমি আহিলোঁ কাঞ্চনজংঘা ভিউ পইণ্টটো চাবলৈ। ইমান ধুনীয়া ভিউ পইণ্টটো, কিন্তু সেইদিনা আমাৰ লাক ইমানেই বেছি বেয়া যে বহুত বেছি কুঁৱলী, আৰু সেইবাবে আমি একো দেখাই নাপালোঁ। আহি পালোঁ কাঞ্চনজংঘা ভিউ পইণ্টটো চাবলৈ, কিন্তু ইয়াত ইমান কুঁৱলী আজি, কুঁৱলীৰ কাৰণে একো দেখা নোপোৱা হৈ আছে। মই আপোনালোকক দেখুৱাই দিম এবাৰ ভালকৈ, একোৱে দেখা নাপায় আজি। তাৰ পৰা ওলাই এইবাৰ আমি আহিলোঁ ৰোপৱেত উঠিবলৈ, আৰু তাত টিকেট প্ৰাইচ আছিলে পাৰ পাৰ্চন 169। আৰু এয়া ৰোপৱেৰ পৰা গেংটক চহৰখন ইমান বেছি ধুনীয়া দেখি আপোনালোককো অকণমান দেখুৱাই দিছোঁ দেই।
তাৰপাছত আমাৰ ইমান বেছি ভোক লাগিলে, আমি যিহেতু লাঞ্চ কৰা টাইম হ'ল, চ' আমাৰ গোটেইকেইটাৰে বহুত ভোক লগা। ড্ৰাইভাৰ দাদাজনে আমাক এখন ৰেষ্টুৰেণ্টত লৈ গ'ল ভাত খাবলৈ। তাত ভেজ নন ভেজ সকলো থালি পোৱা যায় আৰু মালিকজন যে ইমান ফ্ৰেণ্ডলি আছিলে, শুনকচোন তেখেতৰ কথা। এতিয়া আমি আহি পালোঁ গণেশটক, মানে গণেশ মন্দিৰত। খুব ধুনীয়া গণেশ মন্দিৰ এটা। মই আপোনালোকক ভিতৰটো মন্দিৰটো দেখুৱাই আছোঁ। এয়া আমি আহিলোঁ গণেশ মন্দিৰলৈ, আৰু যিহেতু আমি ভাত খাই আহিলোঁ সেইবাবে মন্দিৰৰ একেবাৰে ভিতৰত নোসোমালোঁ আৰু বাহিৰৰ পৰা তেনেকৈ সেৱা ল'লোঁ। মন্দিৰটো খুব ধুনীয়া হয় আৰু মন্দিৰৰ চৌহদটো মই আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। ইমান বেছি ধুনীয়া পৰিৱেশ আৰু ইমান চাফা আছিলে, চাওকচোন আপোনালোকে। তাত এটা এনেদৰে শিৱ মন্দিৰো আছিলে। ইমান ধুনীয়া ভিউটো, বহুত ভাল লাগিলে গৈ, কিন্তু আমি সেৱা ল'বহে নাপালোঁ, বৰ বেয়া লাগিলে। মন্দিৰৰ পৰা ওলাই এইবাৰ তাৰ ওচৰতে এটা হণ্টেড হাউচ আছিলে, আমি তাত গ'লোঁ চাবলৈ, আৰু তাত টিকেট আছিলে পাৰ পাৰ্চন 100 rupees। চ' তাত ভিতৰত মোবাইল এলাউ নাছিলে আৰু এবাৰত 5জনকৈ মানুহ সোমাব দিছিলে। চ' আমি ভিতৰত গ'লোঁ, বহুত বেছি এণ্টাৰটেইনিং আছিলে। আৰু সেই কুকুৰৰ দুটাক দেখিছেনে কেনেদৰে শুই আছে, ইমান মৰম লগাকৈ শুই আছিলে। তাহাঁতক দেখি মই ভিডিঅ' কৰিবলৈ ল'লোঁ আৰু বহুত বেছি ভাল লাগিলে হণ্টেড হাউচৰ পৰা ওলাই আহিলোঁ। খুব ধুনীয়া লাগিলে, বহুত বেছি ভাল লগা এটা এক্সপিৰিয়েঞ্চ, আৰু মানে ভয়ো লাগিছে, বহুত ভালো লাগিছে। বিৰাট এণ্টাৰটেইনিং হয়। আপোনালোকে যদি কেতিয়াবা কোনোবাই আহে ছিকিম, তেতিয়াহ'লে গণেশ টকৰ ওচৰত সেই হণ্টেড হাউচত আপোনালোকে সোমাব দেই, খুব বেছি ভাল লাগিলে। আৰু এতিয়া আমি আছোঁ ইয়াত হনুমান মন্দিৰ এটাত। তো এইবাৰ আমি আহিলোঁ হনুমান টক চাবলৈ, আৰু ইয়াতো আমি যিহেতু ভিতৰত নোসোমাওঁ, সেইবাবে এয়া বাহিৰৰ পৰাই আপোনালোকক অকণমান দেখুৱাই দিছোঁ বাহিৰৰ পৰিৱেশটো। এইটো এটা সৰু হনুমান মন্দিৰ, আৰু ইয়াৰ ওপৰত ডাঙৰকৈ মন্দিৰ আছিলে। বহুত ধুনীয়া এৰিয়াটো, আৰু ওপৰত দেখিছেনে আৰু চিৰি আছে, এনেকৈ চিৰিৰে ওপৰত উঠি যাব পাৰি। আৰু তাতো ভিতৰত মন্দিৰটো আছে। আমি কিন্তু ভিতৰত নগ'লোঁ, ভাত খাই অহাৰ বাবে ভিতৰত নোসোমালোঁ। হনুমান টকত আহিলোঁ, ওপৰলৈ উঠি আহিলোঁ। মন্দিৰটো আচলতে ওপৰতহে আছে, কিন্তু যিহেতু আমি ভাত খাই আহিছোঁ, মাংস ভাত এইবোৰ কিবা কিবি খাই আহিলোঁ, সেইটো কাৰণে এতিয়া আমি দৰ্শন নকৰোঁ, আৰু সেইটো কাৰণে মই ওপৰত যোৱা নাই। ইয়াৰ পৰাই আপোনালোকক মন্দিৰটো অকণমান ভিউটো দেখুৱাই দিছোঁ। টাইমটো এতিয়া বহুত দেৰি হৈ গ'ল, আৰু এইফালে চাওক ইমান কুঁৱলী। মই আপোনালোকক দেখুৱাই আছোঁ অকণমান ভিউটো হনুমান টকৰ। এইবাৰ যিহেতু ভিতৰত নোসোমালোঁ, সেইবাবে আকৌ যদি কেতিয়াবা গেংটক আহোঁ, নেক্সট গেংটক আহিলে গণেশ টক আৰু হনুমান টক চাবলৈ আহিম। কাৰণ এনেদৰে ভাল নালাগে ন মন্দিৰৰ বাহিৰৰ পৰা ঘূৰি আহিবলৈ, কিন্তু উপায় নাছিল বাবে তেনেদৰে আহিব লগা হ'ল। কেনেকুৱা লাগিছে আহি? ভাল লাগছে। ঠাণ্ডা কেনেকুৱা? বহুত বেছি ঠাণ্ডা। কি চালোঁ আমি? ঠাণ্ডা আমি ৰুমটেক মনেষ্ট্ৰি, গণেশ টক, হনুমান টক, ৱাটাৰফলটোৰ নাম কি আছিলে জানো, পাহৰিলোঁ ময়ো। টাশি ভিউ পইণ্ট আকৌ দেখা নাপালে যদিও গ'লোঁ টাশি ভিউ পইণ্ট। আৰু ফুটবাংলাত সোমাই কেনেকুৱা লাগিল? मज़ा आ गया, मज़ा आ गया, बढ़िया आ गया। पहले भगवान को पूछ लिया, फिर भूत बांग्ला में। और ठंडा केनेकुवाते? बहुत बेसी ठंडा, हेवी ठंडा। बाय। আমি গেংটকৰ সাইট সিনখিনি চাই, গেংটকত যি আছিলে গোটেইখিনি চালোঁ। আজি চাই ৰুমত আহিলোঁ, আহি মই অকণমান শুই দিলোঁ। ইমান বেছি ঠাণ্ডা আজি ৱেডাৰটো অকণমান যোৱাকালিতকৈ বেছিয়ে ঠাণ্ডা আছিলে, সেইটো কাৰণে আহি অকণমান ফ্ৰেছ হৈ ধুনীয়াকৈ শুই ল'লোঁ। এতিয়া অকণমান MG মাৰ্কৰ ফালে ওলাই যাম, কিবা কিবি সৰু সুৰা অলপ বস্তু কিনিব লগা আছে, সেইখিনি কিনিম। আৰু এনেই অকণমান ওলাই যাওঁ, আৰু কিমান ৰুমত সোমাই থাকিম। তাৰপাছত আহি পেলাই সোনকালে ডিনাৰটো বাহিৰতে কৰি আহিম, আহি সোনকালে শুই দিম। আৰু যিহেতু অহাকালিও আমি আকৌ ওলাই যাম, অহাকালি চাগে আমি নাথুলাৰ ফালে যাম, সেইটো কাৰণে আজিও বেছি দেৰি নকৰোঁ, বাহিৰতে ডিনাৰটো কৰি আহি সোনকালে শুই যাম। বাকী আপোনালোকে ভিডিঅ'টো চাই থাকিব, আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইকেইদিনত নতুন ব্লগ আহি থাকিব, মই ক'ত ফুৰিব যাওঁ, কি কৰোঁ আপোনালোকক সকলোবোৰ দেখুৱাই গৈ থাকিম। এতিয়া মই যাওঁ, ৰেডি হৈ গ'লোঁ।
এতিয়া ওলাই যাওঁ আমি অকণমান MG মাৰ্কৰ ফালে। ঠাণ্ডা বহুত, কিমান কাপোৰ পিন্ধিব লগা হৈছে ঠাণ্ডাতে। ভিউ ৰাতি কিহৰ আৱাজ এইবিলাক। আৰু এয়া মই ডিনাৰ কৰিলোঁ, খানা কিন্তু বহুত মজা দেই। আমি বাহিৰত ডিনাৰ কৰি আহিলোঁ আৰু এতিয়া শুব ওলাইছোঁ। যিহেতু কালি ৰাতিপুৱাই আমি আকৌ ওলাই যাম, তো এতিয়া আমি সোনকালে শুই যাওঁ, ৰাতিপুৱা সোনকালে উঠিব লাগিব। আৰু মই ভিডিঅ'টো এণ্ড কৰিবলৈ পাহৰি গৈছিলোঁ, সেইকাৰণে ভিডিঅ'টো এতিয়া এণ্ড কৰিবলৈ ওলাইছোঁ। আৰু আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগে চাই, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন নতুন ব্লগত আপোনালোকক লগ পাম। আজিলৈ ইমানতে এৰিছোঁ। বাই বাই, গুড নাইট।